নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ AND প্ৰডাকশ্যনলৈ। আপোনালোকক জনাবলৈ পাই খুশি হৈছোঁ যে মই এখন ফিল্মৰ কামত বৰ্তমান জড়িত হৈ আছোঁ যোৰহাটত। ফিল্মখনৰ নাম হৈছে পাগল। গতিকে এই ফিল্মখনৰ লগত বহুতো শিল্পী জড়িত আছে, যেনে আমাৰ গীতাৱলী বা আছে, ভান্তি মেধিবা আছে, ঠিক তেনেকুৱাকৈ সীমান্ত মাধৱ দা আছে, ঠিক তেনেকুৱাকৈ বহুত কেইজন আছে। মই আপোনালোকক দেখাই যাম সকলোবিলাক, আপোনালোকে চাই থাকিব ভিডিঅ'টি একদম শেষলৈকে। সকলোৱে গম পাইছে বৰ্তমান আমি ব্যস্ত হৈ আছোঁ এখন নতুন চিনেমাৰ চিত্ৰগ্ৰহণৰ কাম। চিত্ৰগ্ৰহণ চলি আছে পূৰ্ণগতিত, আৰু এই চিনেমাখনত আচলতে আমি বহু শিল্পী কলাকুশলী আছোঁ, আৰু তাৰ মাজত আমি দুজনো আছোঁ। ইউনিফৰ্ম কৰি আহিছোঁ আজি, শ্বুটিং কৰিম বুলি আমি ইউনিফৰ্মো কৰি আহিছোঁ, ব্লু যিয়ে নহওক। খুব সুন্দৰ এটা বাস্তৱধৰ্মী চৰিত্ৰ এটা কৰি আছে মুকুতা উৰফ। সেইটো নকওঁ আৰু অৰিজিনেল নামটো সকলোৱে আপোনালোকে মুকুতা বুলিয়ে জানে। গতিকে আমি তেখেতে বৰ সুন্দৰ চৰিত্ৰ এটা কৰি আছে, মই কৰি আছোঁ এটা খুব ধুনীয়া চৰিত্ৰকেইটাৰ কথা এতিয়াই নকওঁ, আপোনালোকে দেখিলে গম পাবই। আৰু আজি আচলতে আমাৰ দুইজনৰ মাজত কম্পিটিশ্যন চলিছে। ময়ো কৰি আছোঁ ইউটিউবৰ ভিডিঅ', ময়ো কৰি আছোঁ আৰু তেওঁ কৰি আছে ইউটিউবৰ ভিডিঅ'। গতিকে একেখিনি কথাই, কিন্তু বেলেগ কথা ক'ম। কিন্তু তথাপিও তেওঁৰ লগত যিহেতুকে বেহাৰবাৰীসমূহ টীমটো সংলগ্ন হৈ আছে, গতিকে মই ক'বলৈ খুব ভাল পাম যে সমগ্ৰ অসমবাসীৰে কথা বুলিয়ে মই ভাবিছোঁ এইটো, যে বেহাৰবাৰী আউটপোষ্ট এনেকুৱা এখন চিৰিয়েল, যিখন চিৰিয়েলে আমাৰ যেতিয়া খুব বেয়া চিটুৱেশ্যন চলি আছিলে কৰোণাৰ, আমি ইজনে সিজনৰ পৰা দূৰত্ব মেইনটেইন কৰি চলিছিলোঁ, মানসিকভাৱে শাৰীৰিক দূৰত্ব সকলোখিনি মেইনটেইন কৰি চলিছিলোঁ। ঠিক সেই সময়খিনিত বেহাৰবাৰীয়ে আমাক ভাবিব নোৱাৰাকৈ সকাহ দিছিল। গতিকে বেহাৰবাৰীসমূহ টীমলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, আৰু লগতে ধন্যবাদ জনাইছোঁ যে আপোনালোকে হয় সেইখিনি সময়ত আপোনালোকে ডক্টৰৰ দৰৱৰ কথা বেলেগ, কিন্তু মানসিক যিটো থেৰাপি, চাইক'লজিকেলি আপোনালোকে আমাক বহুত সকাহ দিছিলে। সেইকাৰণে সমূহ টীমকে এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পাগলৰ শ্বুটিং চলি আছে। আপোনালোকে চাগে ভাবিছে এইটো আকৌ কি নাম, পাগল ন? পাগল মই কৈছোঁ, আমাৰ যিখন চিনেমা চলি আছে, চিনেমাৰ কাম চলি আছে, সেই চিনেমাখনৰ নামটো পাগল। গতিকে পাগল নামটো শুনিবলৈ মানুহে যেতিয়া ক'ব কি চাবলৈ যাওঁ পাগল, কেনেকুৱা লাগিব শুনি পেলাই। কিন্তু চিনেমাৰ কাহিনীভাগে এনেকুৱা, আচলতে নামটো তেতিয়াহে আপোনালোকে গম পাব যে যথাৰ্থ আচলতে প্ৰয়োগ এটা হৈছে পাগলৰ। আপোনালোকে চাই থাকিব, আৰু মুকুতাৰ তাতো পাব মোৰ পাগলৰ আপডেট, আৰু মোৰ তাতো পাব। ভাল লাগিলে চেনেলটো চাব, মোৰো বেয়া লাগিলে নালাগে চাব, কষ্ট কৰিব। মোৰতো গীতাৱলী ৰাজকুমাৰী বুলি আছে, মোৰ চেনেলটো চাবলৈ আচলতে মই খুব লাজ পাওঁ, কাকো নপঠাওঁৱে মোৰ চেনেলটোৰ লিংকবিলাক। কিন্তু পাগলৰ যাব ইয়াতে, গতিকে বায়ে কৈ দিলে চেনেলটোৰ নামটো, গতিকে সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বাইদেউ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেই ভাল লাগিলে অভিয়াছলি ভাল লাগিলেহে আপোনালোকে চাব, বেয়া লাগিলে নালাগে চাব। আৰু এটা ভাল কথা যে ইয়াত আমাৰ লগত আৰু এগৰাকী বেহাৰবাৰী আৰ্টিষ্ট আছে, তৰামাই ওৰফে সীমা বৰুৱা, তেনে মুকুতা ওৰফে অশ্বিনী। মই নামটো কৈ দিছোঁ, অশ্বিনী। ইমান ধুনীয়া নাম ন, অশ্বিনী নক্ষত্ৰ। ইয়াত মধু, মুকুতা ওৰফে অশ্বিনী ওৰফে মধু, ওৰফে কেইবাটাও আছে। যিয়ে নহওক আপোনালোকে চাই থাকিব, পাগলৰ আপডেটসমূহ পাই থাকিব, আৰু আমাৰ এই অভিনেতাজনক আপোনালোকৰ শুভেচ্ছা আৰু শুভকামনা জনাব, যিহেতুকে তেওঁ এইবাৰ এখন এটা নতুন খোজ দিছে। তেওঁ হিমাদ্ৰী থিয়েটাৰলৈ গৈ আছে, লখিমপুৰৰ পৰা আৰম্ভণি হ'ব এইখন থিয়েটাৰৰ। গতিকে সমূহ দৰ্শক ৰাইজে আঁকোৱালি ল'ব বুলি আশা থাকিল। মইতো প্ৰথমতেই আসন শুৱনি কৰি থাকিম দেই মুকুতাৰ থিয়েটাৰ চাবলৈ। থেংক ইউ। আৰু এজন জনপ্ৰিয় অভিনেতা আছে আপোনালোকৰ মাজত, গতিকে আমি তেখেতৰ ওচৰলৈ আগবাঢ়িছোঁ। আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ আমাৰ মিণ্টু দা। গতিকে তেখেতৰ মুখেৰেও আমি গম ল'ম এই চিনেমাখনৰ বিষয়ে। মিণ্টু দা, আপোনাক আমাৰ চেনেললৈকে স্বাগতম জনাইছোঁ। বঢ়িয়া। গতিকে এতিয়া আপুনি কি ক'ব চিনেমাখনৰ বিষয়ে? কি ক'ম মানে, এতিয়া তুমিতো গম পাইছা আমি দুইজনেই ব্যস্ত হৈ আছোঁ এখন চিনেমাত। হয়, আমিৰুলৰ প্ৰডাকশ্যন,
শৰৎ বাপীৰ পৰিচালনাৰে পাগল চিনেমাখনত ইতিমধ্যে ময়ো এটা সৰু চৰিত্ৰত অভিনয় কৰিছোঁ। গীতাৱলী ৰাজকুমাৰী আছে, যদুমণি দত্ত আছে, ভ্ৰান্তি মেধি আছে, এনেকৈ ধৰি অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিছে। আৰু আমি ভাবোঁ যে শাৰদীয় বতৰত হয়তো চিনেমাখন মুক্তি দিয়াৰ এটা পৰিকল্পনা তেওঁলোকে কৰিছে। এতিয়া বৰ্তমান শ্বুটিং চলি আছে। আমি খুব সুন্দৰ এখন চিনেমা অসমবাসীয়ে এতিয়া চাবলৈ পাব বুলি ভাবিছোঁ। আৰু সকলোকে আপোনাৰ এই আমাৰ এওঁৰ চেনেলৰ যোগেদি মই সকলোকে আহ্বান জনাম যে আপোনালোকে চিনেমাখন চাব। সকলোকে এইটোৱে মই ধন্যবাদ জনাইছোঁ, আপুনি ইমান মানে ব্যস্ততাৰ মাজতে এইখিনি সময় দিয়াৰ। হয়, ঠিক আছে, ধন্যবাদ। এতিয়া অশ্বিনী মানে মুকুতা মোৰ কাৰণে অশ্বিনী, সকলো কাৰণে মুকুতা। অসম অতি সোনকালে পগলা চাবলৈ পাব।